সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আজি আমি এই ভিডিঅ'ত আলোচনা কৰিব লৈছো 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতত আহা এটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 61 যেটো কোৱেশ্চনক বহুত ছাত্ৰ ছাত্ৰীয়ে আউট অফ সিলেবাস আহিছে বুলি অভিযোগ তুলিছে এটা মই কোৱেশ্চন নম্বৰ 61 টো পঢ়ি দিছো কি আছিল কোৱেশ্চন নম্বৰ যদি x² + bx + c বহুপদৰ দুটা শূন্য আলফা বিটা হয় তেন্তে দেখুৱা যে cx² minus within bracket b² minus cx plus c বহুপদৰ এটা শূন্য আলফা বাই বিটা বুলি আমি দেখুৱাব লাগে ঠিক আছে তে আমি স্টার্ট কৰো আমি ইয়াত লিখিম প্ৰথমে দিয়া আছে বুলি লিখিম আমি দিয়া আছে x² plus bx plus c বহুপদৰ দুটা শূন্য আলফা আৰু এটাটো বিটা ঠিক আছে গতিকে আমি লিখিব পাৰো alpha plus beta equals to minus b আৰু alpha into beta equals to c এটো কেনেকৈ লিখিলো আমাৰ এটা কন্ডিশন আছিল যদি alpha আৰু beta দুটা শূন্য হয় এই দুটাৰ যোগফল সদায় কি হয় -b divided by a হয় আৰু দুটাৰ product সদায় কি হয় c divided by a হয় কিন্তু আমাৰ দিয়া বহুপদৰ কাৰণে আমাৰ এই a ইয়া থকা a to 1 তেতিয়ালে আমি কি লিখিম -b divided by 1 লিখিম that means -b ওকে ইয়াটো কি লিখিব পাৰিম যেহেতু আমাৰ a ইয়াত 1 ইয়াৰ কাৰণে কি লিখিম c divided by 1 that means আমি c পাইছো ঠিক আছে তো ইয়াৰ কাৰণে লিখিছো alpha plus beta -b alpha আৰু beta দুটা প্ৰডাক্ট কি হ'ব c ৰ সমান হ'ব ঠিক আছে আমি নেক্সটত আগবাঢ়ো এতিয়া আমি এটো লিখিম আমাক দিছে cx² minus b² minus twice c x plus c আমি ইয়াতকা c বাহিৰত কমন লৈ আহিম তো ইয়া থাকিল x² minus যেটো আমাৰ ইয়াত c নাছিল ইয়াৰ কাৰণে তলত c এটা লিখিব লাগিব b² twice c bracket x plus ইয়াত c এটা আছিল বাহিৰত লৈ আহিলো ইয়াৰ কাৰণে 1 ৰৈ গল এতিয়া সোৱা আমি এই b² টো ইয়াত আমাৰ -b আছে এই -b লগত আমি সমান কৰিবলৈ আমি চেষ্টা কৰিম তো আমি ইয়াক এনেকৈ লিখিব পাৰো b² আমি লিখিব পাৰো -b হোল স্কয়াৰ দেই মাইনাসক আমি স্কয়াৰ কৰিলে again প্লাস পাম ইয়াৰ কাৰণে এনেকৈ লিখিব পাৰো -2c divided by তলত c এটা আছিল এনেকৈ লিখিলো x plus 1 bracket okay next ত আহু আমি x² এটা সোয়া -b ৰ ঠাইত আমি এইটো লিখিব পাৰো তো আমি এই -b ৰ জাগাত কি লিখিম আমি কি লিখিম alpha plus beta ইয়াত হোল স্কয়াৰ লিখিম মাইনাস ইয়াত c ৰ ঠাইত কি লিখিম আমি alpha into beta লিখিম that means twice কি হ'ব আমাৰ alpha into beta ইয়াত চোৱা তলদ কি আছে আমাৰ c এটা আছিল তো c ৰ ঠাইত alpha into beta লিখিলো into ইয়াত এটা x আছিল x লিখিলো plus 1 যেনেকৈ আছে তেনেকৈ থৈ দিলো নেক্সট ইয়াতে তোমালোকে এতিয়া চাবা alpha plus beta whole square that means itu a plus b whole square ইয়াৰ ঠাইত কি লিখিব পাৰো আমি লিখিব পাৰো alpha square plus twice alpha into beta plus কি লিখিও আমি beta square কিন্তু ইয়াত minus twice কি আছে আমাৰ twice alpha আৰু beta এটা ইয়াত পদ আছে তলৰ কি আছে আমাৰ alpha into beta কিন্তু ইয়াত আছে কি আমাৰ x এটা আছে দেই আমি ব্ৰেকেট লিখি পেলাই এনেকৈ লিখিম plus 1 next at soa yat plus twice alpha beta yat minus twice alpha beta duta cancel gole uporot thaki jabo amar
অনলি আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ ওপৰত ৰৈ যাব তলত কি আছে আমাৰ আলফা ইনটু বিটা হোল আমাৰ x এটা আছে প্লাছ yes আমি কি লিখিম ইয়াত 1 again লিখিম ঠিক আছে নেক্সটত আমি লিখিম x স্কয়াৰ এটা এই তলত থকা আলফা বিটাটো দুটাকো আমি কি ডিভাইড কৰি দিম তেতিয়া হলে কি হ'ব আমাৰ আলফা স্কয়াৰ ডিভাইডেড বাই আলফা বাই বিটা ইয়াত প্লাস আছে মাজত প্লাস লিখিম বিটা স্কয়াৰ ডিভাইডেড বাই আলফা বিটা ইনটু x প্লাস আমি কি লিখিম ইয়াত again 1 লিখিম আমি next step সোৱা ইয়াৰ আলফা এটাটো ইয়াত দুটা আছে আমি কাটাকাটি কৰিলে ওপৰত আমাৰ আলফা এটা ৰৈ যাব তলত বিটা প্লাস ইয়াতে একে বিটা আৰু বিটা কেনসেল যাব কিন্তু ওপৰত আমাৰ বিটা এটা ৰৈ যাব এনেকৈ হল প্লাস এতিয়া সোৱা তোমালকে এই 1 টো কি লিখিব পাৰো আমি আলফা ডিভাইডেড বাই বিটা ইনটু বিটা ডিভাইডেড বাই আলফা আমি লিখিব পাৰো এটা তোমালকে বুজিব পাৰিছা কিয় এনেকৈ লিখিছো এনেকৈ লিখিলেও কি হয় আমাৰ আলফা আৰু আলফা কেনসেল যাব বিটা আৰু বিটা কেনসেল যাব গৈ কি ৰৈব আমাৰ কি ৰৈ কি अगेन কি পোৱা যাব 1 পোৱা যাব ইয়াৰ কাৰণে ইয়াত 1 অথাই এনেকৈ লিখিব পাৰো এটা এটো কি বুজাইছে ভালদৰে চাব সোৱা তোমালকে এটো কি বুজাইছে x স্কয়াৰ মাইনাস এইটো সোৱা দুটা কি শূন্য বিলাগৰ কি সামেশন আৰু এই দুটা শূন্যৰ মাল্টিপ্লিকেশন এটো কি বুজায় আসলতে বুজায় যে এই দুটাটো কি এইটো আমাৰ বহুপদটোৰ কি হয় এই দুটাটো শূন্য হয় তো আমি অৰ্থাৎ লিখিব পাৰিম আমি অৰ্থাৎ লিখিছো অৰ্থাৎ কি লিখিম আমি cx স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাস টুৱাইস c x প্লাস c দুটা শূন্য কি হ'ব আমাৰ এই দুটাটো হ'ব দেই এই দুটাটো আমাৰ শূন্য হ'ব দ্যাট মিন্স আমি লিখিব পাৰো আৰু এটাটো কি লিখিম আমি বিটা ডিভাইডেড বাই আলফা লিখিম ঠিক আছে তেতিয়া হলে আমি ডাইৰেক্ট লিখিম কি লিখিম আমি cx স্কয়াৰ মাইনাস b স্কয়াৰ টুৱাইস cx প্লাস c এটা শূন্য হল আলফা বাই বিটা এটা আমি দুটা কি শূন্য পাইছো কিন্তু এই দুটাৰ এইটো এটা নহয় জানো ইয়াৰ কাৰণে আমি ডাইৰেক্ট এনেকৈ লিখিছো যে এটা শূন্য হল আলফা বাই বিটা তো লাষ্টত আমি কি লিখিব লাগিব দেখুৱা হল তো ঠিক আছে স্টুডেন্ট বিলাকে নিশ্চয় বুজি পাইছে আমি কেনেকৈ কৰিলো ইয়াৰে নেক্সটৰ ভিডিওত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 46 কিয়নো কোৱেশ্চন নম্বৰ 46 কো বহুত ছাত্ৰ ছাত্ৰী কৰিছে আউট অফ সিলেবাস বুলি আখ্যা দিছে ইয়াৰ কাৰণে মই তোমালোকক নেক্সট ভিডিওত লগ পাম ধন্যবাদ